এডাল ইকৰা ঘন ঘন গাঁঠি সাগৰতে পেলালে ময়ূৰ যেন পাখি উত্তৰটো কি হ'ব নাজানে আৰু এটা আছে হা এডাল খেৰে ঘৰটো বেঢ়ে কি এডাল খেৰে ঘৰটো ঘৰটো বেঢ়ে আৰু আছে নাজানে পেট আছে পেটু নাই মুখ আছে জিভা নাই পেট আছে পেটু নাই মুখ আছে জিভা নাই গোটেই এইটো পাৰিবি অলপমান মাথাটো লগাই দি পাৰি যাবি কৌ জলদি এইখিনিও নোৱাৰা নে এই নহয় কলহ আৰু আছে হে উপজিয়ে বুঢ়া হয় কোন নিকিনিলেও কিনা হয় কোন কৌ আকৌ এবাৰ কৈছোঁ উপজিয়ে বুঢ়া হয় কোন নিকিনিলেও কিনা হয় কোন জলদি দে অলপ লগো মাথাটো লগো খতম নেক্সট আৰু আছে হে ওপৰত জুই তলত পানী বুঢ়াই থাকে টানি বঢ়িয়া এইটো হৈছে বাৰু জন্ম অৱতাৰে মূৰত টুপি কৃষ্ণ অৱতাৰে ভোলাই গোপী ৰাম অৱতাৰে ৰাৱণে বধে সেই তৰকাৰী ঘৰে ঘৰে পিছফালে আছে কিন্তু উত্তৰটো পিছফালে আছে উত্তৰটো পাছফালে আছে কিন্তু ভালকে একবাৰ চালিয়ে গম পাই যাবি নহয় হা এইটো শুদ্ধটো এইটো হৈছে বঢ়িয়া ৰজাৰ ঘৰৰ কাকবাহ তাতে পৰে ৰাজহাঁহে কণী পাৰে কোনে কিমান লিখিব পাৰে গুড এইটো হৈছে বাৰু আৰু এটা আছে পাণ্ডৱ নহয় পঞ্চ ভাই তাক কিন্তু মনুষ্য খায় পাৰিবি এইটো গোটেই ইজি পাৰিবি ভালকে আকৌ এবাৰ কৈছোঁ পাণ্ডৱ নহয় পঞ্চ ভাই তাক কিন্তু মনুষ্যই খায় এটা মই হিণ্ট দিছোঁ ইংৰাজীত এলিফেণ্ট এপল এইটো কওঁ আৰু পাৰিবি আৰু ইংৰাজীত কৈছোঁ মই নামটো অসমীয়াতটো কৈ দিব লাগিব পাৰিবি আকৌ জলদি পাৰিবি অলপমান মাথা আকৌ এবাৰ কৈছোঁ পাণ্ডৱ নহয় পঞ্চ ভাই তাক কিন্তু মনুষ্যই খায় মানে মানুহে খায় আৰু কি কওঁ এই ঘৰিয়াল নহয় পাৰিবি দে নহয় আৰু এটা আছে ৰাজে ঠেৰ কলি গাই এক পিয়ন দি মৰি যায় এইটো গোটেই ইজি এইটো কিন্তু পাৰিবি গোটেই ইজি ৰাজা ঠেৰ কলি গাই এক পিয়ন দি মৰি যায় শুদ্ধ হৈছে আৰু এটা আছে এটা মাছৰ দুখন ফিচা বুৰ মাৰিলে সকলো মিছা ইজি কিন্তু এইটো বস্তুটো পানীতে পুখুৰী নচলে বাৰু সাগৰত চলে বস্তুটো কৌ আকৌ এবাৰ কৈছোঁ নহয় হোৱা নাই আকৌ এবাৰ কৈছোঁ এটা মাছৰ দুখন ফিচা বুৰ মাৰিলে সকলো মিছা গোটেই ইজি জলদি পাৰিবি গোটেই ইজি সাগৰত চলে কিন্তু এইটো পাৰিবি কৌ সাগৰত চলে কিন্তু সেইটো পাৰিবি দে কৌ আকৌ একবাৰ কৈছোঁ হা এটা মাছৰ দুখন ফিচা বুৰ মাৰিলে সকলো মিছা কৌ শুদ্ধ হৈছে আৰু সুধিম বাৰু আৰু এটা আছে ছয় চৰণ কৃষ্ণ বৰণ আধা ছিঙিলেও নাই মৰণ কৌ জলদি গোটেই যি তাৰে লগতে আছে নহয় এইটো মাটিত চলে কিন্তু কয়লা পৰুৱা কি আছে হৈছে বাই বাই টাটা গুড বাই